हेलो फ्रेंड्स मदिलदार और आपनालोके चाइ आछे नागारी एंटारटेनमेंट हाई स्कुल शिक्षांत परीक्षा और हाई माद्रासा शिक्षांत परीक्षार फलाफल घोषणा करे और फेसबुकत सोशल मीडियात यूट्यूबत निউজ चैनल बिलाके एनेकुवा किछुमान मोटिवेशनल कथा एनेकुवा किछुमान कथा कबोले आरम्भ करिले जेन सकलोबर कथा तेउलोके जाने आज एटु भिडियोत हेबिलाक मानुहक किछुमान निউজ चैनलक किछुमान यूट्यूब चैनलक किछुमान सोशल मीडिया इनफ्लुएंसरक बेम्बत गले बोलक आज एटु भिडियो आरम्भ करूँ। কোনোবা এজন দুখীয়া মানুহৰ লৰা ছোৱালীয়ে কোনোবা এজন দুখীয়া লৰা ছোৱালীয়ে যদি ভাল ৰিজাল্ট কৰিছে তেতিয়া হলে নিউজ চেনেল বিলাকৰ এটা কমন ডায়লগ হেতু হৈছে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। এই বাক্যহাৰী নিউজ চেনেল এংকৰ বিলাকে সাধাৰণতে বা সচৰাচৰ কোৱা দেখা যায়। এই এংকৰ বিলাকে এই সাধাৰণ বাক্যটো কৈ বা এই হাৰি বাক্য কৈ বহুত দুখীয়া মানুহক মানসিকভাৱে আঘাত কৰে। দৰিদ্ৰতা যে হেঙাৰ হ'ব পাৰে দৰিদ্ৰতাৰ কাৰণে যে কিমান প্ৰতিভা লুকাই আছে বা কিমান প্ৰতিভা শেষ হৈ গৈছে কিমান মানুহে যে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে সেইবিলাক কথা কি জানি এই সাংবাদিকসকলে নাজানে। যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিকত বা হাই মাদ্ৰাসাত তেনেকুৱা ধৰণে ভাল ৰিজাল্ট কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে ক'ত এডমিশ্যন ল'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হিচাপে থিয় দিয়ে। কিন্তু এই সাংবাদিকসকলে খুব সহজতে কৈ দিয়ে যে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। নাম্বাৰ 2 সোশ্যাল মিডিয়াত বিভিন্ন ধৰণৰ মিম দেখা যায়। সেই মিম বিলাকত এনেকুৱা ধৰণৰ কথা কিছুমান কোৱা হৈছে যে তুমি ক'ত পঢ়িছিলা দুপৰ পহৰত পঢ়িছিলো বিৰিৰ পহৰত পঢ়িছিলো এনেকুৱা ধৰণৰ কথা কিছুমান কৈ মিম বনোৱা হৈছে। এইবিলাক কৈ কি বুজাব বিচাৰা হৈছে বৰ্তমান অসমত এনেকুৱা কিছুমান পৰিয়াল আছে যিবিলাকে এতিয়ালৈকে বিদ্যুতৰ পোহৰ দেখা নাই যিবিলাক ল'ৰা ছোৱালী বহুত কষ্টেৰে দিন হাজিৰা কৰি লিখা পঢ়া কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ মিম বনাই এনেকুৱা ধৰণৰ কথাবিলাক কৈ সেইসকলক মানসিকভাৱে আঘাত দিয়া হোৱা নাই নে প্লিজ এনেকুৱা ধৰণৰ মিমবিলাক মিমৰ নামত এনেকুৱা ধৰণৰ ফটোমিবিলাক প্লিজ নকৰিব। নাম্বাৰ 3 আমাৰ সমাজৰ মানুহে আমাৰ মিমাৰসকলে আমাৰ ফেমিলিৰ মানুহে আমাৰ সংবাদ মাধ্যমৰ সাংবাদিকসকলে আমাৰ ইউটিউবাৰসকলে আমাৰ সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰসকলে সাধাৰণতে এইখাৰ কথা কোৱা যায় যে নাম্বাৰ ইজ নট ইম্পৰ্টেণ্ট। এই কথাটো বহুত বেছি কোৱা হয় যে মাৰ্ক একোৱে নহয় জীৱনৰ পৰীক্ষা বহুত টান মেট্ৰিকৰ পৰীক্ষা কোনো টানেই নহয়। কিন্তু আপোনালোকে জানি আচৰিত হ'ব এই নাম্বাৰৰ কাৰণে এজনী ছোৱালীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈও আত্মহত্যা কৰিব লগা হৈছিল। কিয় যদি নাম্বাৰ একোৱে নহয় যিসকলে আমি মোটিভেশনাল কথা যিসকলে এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকো আপোনালোক ক'ত আছিল এজনী ছোৱালীয়ে কেনেকৈ আত্মহত্যা কৰিব পাৰিলে প্ৰথম বিভাগত উত্তীৰ্ণ হৈও সেই ছোৱালীজনী কেনেকৈ আত্মহত্যা কৰিলে কেৱল আমাৰ নিচিনা কিছু সংখ্যক মানুহৰ কিছু সংখ্যক ফটোআমিৰ কাৰণে কিছু সংখ্যক ফেমিলিৰ এই ফটোআমিৰ কাৰণে এনেকুৱা ধৰণৰ ছোৱালীয়ে আত্মহত্যা নকৰে নে বা এই ছোৱালীজনী কিয় আত্মহত্যা কৰিলে ছোৱালীজনী কেনেকুৱা ধৰণে মানসিকভাৱে হাৰাশাস্তি কৰা হৈছে যাৰ কাৰণে ছোৱালীজনী আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। নাম্বাৰ 3 টিকটক কৰা এজন ল'ৰা ইয়েছ প্ৰিন্স হাজৰিকা নামৰ এজন ল'ৰা টিকটক কৰে। সেই ল'ৰাজনে মেট্ৰিকত ফেইল কৰিছে আৰু সেই ফেইল কৰাক লৈ এনেকুৱা ধৰণে কিছুমানে মিম বনাই আছে বহুত বেয়াকে মিম বনাইছে। সেই ল'ৰাজনে টিকটক কৰাৰ কাৰণে বোলে ফেইল কৰিছে এনেকুৱা ধৰণৰ মিমবিলাক সোশ্যাল মিডিয়াত বহুত বেছি পৰিমাণে শ্বেয়াৰ হৈ আছে। নাই আপোনালোকে কওকচোন আমি বৰে লেকচাৰ মাৰো যে মাৰ্ক ইম্পৰ্টেণ্ট নহয় নাম্বাৰ ইম্পৰ্টেণ্ট নহয় তেতিয়াহ'লে ল'ৰাজন যদি ফেইল কৰিছে সেই ল'ৰাজনক আমি উৎসাহ জগাব লাগিছিল কিন্তু এইটো নহয় ল'ৰাজনক কেনেকৈ ট্ৰোল দিব পাৰো আমি ট্ৰোল কোনবিলাক মানুহে দিছো আমি ডাঙৰ ডাঙৰ মানুহবিলাকে দিছো যিসকল বহুত বেছি ডাঙৰ যিসকলে বহু দিন আগতে মেট্ৰিক পাছ কৰিছে সেই মানুহবিলাকে ট্ৰোল কৰিছে এজন সৰু ল'ৰাক মাত্ৰ 15 বছৰ 16 বছৰ বয়সীয়া এজন ল'ৰাক এইবাৰ মেট্ৰিক দিয়া ল'ৰা এজনক এনেকৈ ট্ৰোল কৰিছো। আমি এই ট্ৰোল বা এনেকুৱা ধৰণৰ ফটো আমি এনেকুৱা ধৰণৰ অভদ্ৰামী বা এনেকুৱা ধৰণৰ এই কামবিলাকৰ কাৰণে এই ল'ৰাবিলাকে বা এই মানুহবিলাকে যে আত্মহত্যা নকৰিব তাৰতো কোনো মানে নাই। সোশ্যাল মিডিয়াত এনেকুৱা ধৰণৰ কথাবিলাক কোৱা বা এনেকুৱা ধৰণৰ নীতি শিক্ষা দিয়াটো বহুত বেছি সহজ কথা কিন্তু বাস্তৱিকতাটো বহুত বেছি কঠিন। যিসকলে এনেকুৱা ধৰণৰ লেকচাৰ মাৰি থাকে যে মাৰ্ক ইম্পৰ্টেণ্ট নহয় তেওঁলোকৰ ঘৰত গৈ চাওক বা তেওঁলোকৰ পৰিয়াললৈ চাওক যিজনে এনেকুৱা ধৰণৰ লেকচাৰ মাৰে যে মাৰ্ক ইম্পৰ্টেণ্ট নহয় যদি তেওঁৰ ফেমিলিৰ কোনোবা এজন মানুহে মাৰ্ক কমকৈ পাইছে তেওঁৱে কিন্তু ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব। সোশ্যাল মিডিয়াত কথা কোৱাটো বহুত বেছি সহজ কিন্তু বাস্তৱ ক্ষেত্ৰতো বহুত বেছি বেলেগ। যিসকল ল'ৰা ছোৱালী এবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষা বা হাই মাদ্ৰাসা শিক্ষান্ত পৰীক্ষাত মানে অৱতীৰ্ণ হৈছিলে যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই মানে ফেইল কৰিছে তেওঁলোকলৈ মোৰ কেইটামান কথা বা যিসকলে বহুত কম নাম্বাৰ পাইছে তেওঁলোকলৈ মোৰ কেইটামান কথা। তোমালোকক ট্ৰোল কোনে দি আছে যিসকলে ট্ৰোল দি আছে তেওঁলোকৰ লগত তোমালোকৰ একো লেনদেন নাই। তোমালোকে যিমানে ভাল ৰিজাল্ট নকৰা কিয় তোমালোকে যিমান ভাল কাম নকৰা কিয় বা তোমালোকে বেয়া কাম নকৰা কিয় মানে যিয়ে নকৰা কিয় তেওঁলোকৰ এটাই কাম তেওঁলোকে ট্ৰোল দিবই। গতিকে এইবিলাক কথা বাদ দি তোমালোকে কেনেকৈ জীৱনত আগবাঢ়িব পাৰিবা নিজৰ ফলাফল কেনেকৈ ভাল কৰি ক'ত এডমিশ্যন ল'বা কি কৰিবা এনেকুৱা ধৰণৰ কথাবিলাক নিজে ভাবা নিজে সুস্থ মগজুৰে ভাবা। এনেকুৱা ধৰণে আত্মহত্যা কৰা বা বেলেগ কিবা পন্থা হাতত লৈ নিজকে কাপুৰু বুলি পৰিচয় নিদিবা। এইবাৰ ভাল হোৱা নাই বা এইবাৰ বেয়া হৈছে আকৌ ট্ৰাই কৰা
নিজে আগবাঢ়ি যোৱা কাৰোবাৰ কথা বা কোনো আঘাত দিছে কোনে বেয়াকে কৈছে সেইবিলাক বাদ দি নিজৰ মগজুৰে যিটো কথা কয় সেইটো কাম কৰা এনেকুৱা বেয়া এটা পন্থা হাতত লোৱাটো বহুত বেছি সহজ কথা জীয়াই থাকিবলৈ হ'লে এই পৰীক্ষাটো একোৱে নহয় মই আকৌ কৈছোঁ পৰীক্ষাত মাৰ্ক ইম্পৰ্টেণ্ট হয় যিসকলে কৈ থাকে যে মাৰ্ক ইম্পৰ্টেণ্ট নহয় এইটো একদম ফটুৱা কথা মাৰ্ক ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকৈ পঢ়া ভাল ৰিজাল্ট কৰা এই ভিডিওটো চাই হয়তো বহুতৰে বেয়া লাগিব কিন্তু বাস্তৱ সত্য এইবিলাক কথাই যদি ভিডিওটো ভাল লাগে তেতিয়াহ'লে প্লিজ ভিডিওটো লাইক কৰক ভিডিওটো শ্বেয়াৰ কৰক সকলোৱে চাব লাগে সকলোৱে চোৱাকৈ এই ভিডিওটো শ্বেয়াৰ কৰক এই ভিডিওটো চোৱাটো বা এই ভিডিওটো সকলোৱে চোৱাটো বহুত বেছি দৰকাৰ তো আজিলৈ বেলেগ কথা নকওঁ টিল দেন টাটা বাই